ভিউৱাৰ্ছ নমস্কাৰ SP গৰি নামৰ আপোনালোক এই চেনেলটোলৈ আপোনালোক সকলোৱে স্বাগতম জনাইছোঁ বিশেষকৈ আজি আমি দুটামান কথাৰ আলোচনা কৰিম সেইকেইটা হৈছে যে আমি সকলোৱে বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া ইউজ কৰি আছোঁ আৰু ছ'চিয়েল মিডিয়াৰ লগত যিদৰে ব্যস্ত আছোঁ আমাৰ ছ'চিয়েল মিডিয়াত যিবোৰ সমস্যাৰ সৃষ্টি হয় সেইবিলাক আমাৰ চাৰিওফালৰ কিহৰ লগত কি ৰিলেশ্যন সম্পৰ্ক নাই আৰু সেইটো হৈছে যে বন্ধুবৰ্গবিলাকৰ লগত কথা পাতি থকা বা বিভিন্ন যিবিলাক তাত ফটোবোৰ আপলোড কৰা সেইবোৰ চোৱা এইবিলাকৰ পৰা আমাৰ বিশেষকৈ সাধাৰণতে কি নহয় তাৰ পৰা কোনো ধৰণৰ উপকাৰ নহয় মই আশা কৰোঁ যাতে আপোনালোকে মোৰ এই কথাটো ধৰিব পাৰে যাতে আপোনালোকে কি কৰিব পাৰে ছ'চিয়েল মিডিয়া এপছবোৰ আপোনালোকে কিহৰ কাৰণে ব্যৱহাৰ কৰক আপোনালোকে কিবা এটা পেশ্যন হিচাপে আপোনালোকে ইউজ কৰক ছ'চিয়েল মিডিয়াক বন্ধুবৰ্গৰ লগত কথা পতা বা কিবা বস্তু চোৱা আদিবিলাকৰ আপোনালোকে আপোনালোকৰ টাইমবোৰ শেষ কৰি নেপেলাব ছ'চিয়েল মিডিয়া আপুনি নিজে ইউজ কৰক নিজৰ কামৰ কাৰণে যদি আপুনি ফটো আপলোড কৰে আপোনাৰ কিবা লাভ হয় তেতিয়াহ'লে আপুনি নিশ্চয়কৈ ফটো আপলোড কৰিব পাৰে কথাটো ধৰিব পাৰিছে গতিকে মোৰ কাম হ'ল যে আপোনালোকে এই কথাটো আপোনালোক সকলোৱে কথাটো আপোনালোকক জনাই দিয়া যিহেতু আমি সকলোৱে এজনে আনজনৰ ওপৰত কি হ'বলগীয়া হয় নিৰ্ভৰশীল হ'বলগীয়া হয় গতিকে ফেচবুক ছ'চিয়েল মিডিয়া হোৱাটছএপ আদিবোৰক কিহৰ কাৰণে ইউজ কৰক প্ৰয়োজনীয় আমাৰ চাৰিওফালে যিবিলাক প্ৰয়োজনীয় কাম আছে সেইবিলাকৰ কাৰণে কি কৰক শ্বেয়াৰ কৰক সেইবিলাক কথাৰ লগত শ্বেয়াৰ কৰক যাতে আজে বাজে কিছুমান যাতে আমি কি নকৰোঁ বস্তুবোৰ শ্বেয়াৰ নকৰোঁ লগতে প্ৰয়োজনীয় যিবোৰ কাম আছে সেইবিলাকতহে যাতে আমাৰ চাৰিওফালৰ যিবিলাক নেকি দৈনন্দিন জীৱনত ঘটা ঘটনাবোৰ সেইবিলাক আমি শ্বেয়াৰ কৰিব পাৰোঁ সেয়েহে মোৰ কাম হ'ল আপোনালোকে কথাটো জনোৱা ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই লগতে ছ'চিয়েল মিডিয়া সম্পৰ্কত আপোনালোকৰ কি মতামত কেনেদৰে ইয়াক ইউজ কৰাটো উচিত কেনেদৰে ইউজ কৰিলে আমাৰ সকলোৰে কি হ'ব উপকাৰ হ'ব ইয়াৰ বিপৰীতে অপকাৰ নহয় সকলোৰে আপোনালোক সকলোৱে চিন্তা কৰে বুলি ভাবিলোঁ যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চাই নিশ্চয়কৈ লাইক কৰিব লগতে কমেণ্ট কৰিব লগতে চেনেলটো যদি নতুন হয় ছাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকন প্ৰেছ কৰি হিট কৰি ল'ব যাতে মোৰ পিছৰ ভিডিঅ'বোৰ আপোনালোকে চাব পাৰে ঠিক আছে চ' কমেণ্ট কৰিব বাই